নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল, আপোনালোক নিশ্চয় অৱগত ইমান দিনে আমাৰ বেঞ্চাৰ শিক্ষক বা বেঞ্চাৰ স্কুলৰ কাম কিমান দূৰলৈকে আগবাঢ়ি গৈছে এইখিনি আপোনালোক নিশ্চয় অৱগত। ইয়াৰ মাজতে আপোনালোকে আমি দেখা পোৱা ভিডিঅ'সমূহত যে আমাৰ হৰমোহন বৰা ছাৰে যি কাৰ্যখিনি কৰিছে বা যেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈছে, সেই পদক্ষেপে বহুতো নতুন নতুন শিক্ষক বা নতুন যিবিলাক শিক্ষকে নতুনকৈ এপইণ্টমেণ্ট পায় তেওঁলোকে বেঞ্চাৰ স্কুলৰ কাম কৰি আছে, তেনে শিক্ষকসকল এই প্ৰক্ৰিয়াৰ জৰিয়তে বাদ পৰি যাব। কাৰণ আপোনালোকে নিজে চাই লওক হৰমোহন ডাঙৰীয়া কি ধৰণৰ বক্তব্য তেওঁৰ ভিডিঅ'ত ৰাখিছে বা কি ধৰণৰ বক্তব্য বা কেনেধৰণৰ এপ্লিকেশ্যন বা মেমৰেণ্ডাম আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ ওচৰত প্ৰদান কৰিছে। আহক আমি চাই লওঁ। জুলাই তাৰিখত আমি তেখেতক লগ পালোঁ। তেখেত 3 দিনীয়া কাৰ্যালয়ত নাছিল, তেখেতৰ নিজা সমষ্টিত আছিল। আৰু যেতিয়া তেখেত আহিয়ে 17 তাৰিখৰ দিনাখনে অকণমান সময়ৰ কাৰণে আমি লগ পালোঁ। আলোচনা বিশেষভাৱে একো আলোচনা কৰিব নোৱাৰিলোঁ। আমি এখন আবেদন দি থৈ আহিছোঁ। যে আবেদনখনৰ কথাখিনি এনেকুৱা যে আমাক শিক্ষকসকলক 6 বছৰৰ অভিজ্ঞতা বা 6 বছৰ ইউডাইছত ধৰিব লাগে, অৰ্থাৎ 18-19 ডাইচৰ পৰা শিক্ষকক ধৰিব লাগে। ঠিক সমান্তৰালভাৱে শিক্ষানুষ্ঠানখিনিৰো ডাইচ কোডটো 18-19 পৰা ধৰিব লাগে। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আপোনালোক নিশ্চয় শুনিছে বা অৱগত হৈছে যে হৰমোহন ডাঙৰীয়াই শিক্ষকসকলৰ নিযুক্তিৰ ক্ষেত্ৰত যি ডাইচ কোডৰ অন্তিম বছৰ বা চনটো ধৰিবলৈ দিছে, সেই চনটো হৈছে 18-19। তাৰমানে 18-19ৰ পিছত যিবিলাক শিক্ষকে নিযুক্তি লাভ কৰিছে তেওঁলোক এই প্ৰক্ৰিয়াৰ পৰা বাদ পৰি যাব। গতিকে হৰমোহন ডাঙৰীয়াই এই প্ৰক্ৰিয়াটোত নতুন শিক্ষকসকলৰ কোনো ধৰণৰ চিন্তা নকৰাকৈ তেখেতে মত পোষণ কৰিছে আৰু তেখেতে মেমৰেণ্ডাম প্ৰদান কৰিছে CM ছাৰৰ ওচৰত। গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি বিচাৰোঁ যে সকলো শিক্ষক যিসকলে বেঞ্চাৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ আছে, গতিকে আমি বিচাৰোঁ তেখেতৰ প্ৰত্যেকে যাতে নিযুক্তি লাভ কৰে। কাৰণ তেখেতে ইমান দিন ধৰি 18-19ৰ পিছতেই হওক বা 18-19ৰ আগতেও হওক নিৰ্দিষ্ট বিদ্যালয়ৰ লগত জড়িত আছে আৰু বিদ্যালয়সমূহত কৰ্মৰত হৈ আছে। গতিকে তেখেতলোক বিদ্যালয়সমূহত নিযুক্তি লাভ কৰাটো অতি প্ৰয়োজনীয়। গতিকে আমি বিচাৰোঁ যাতে এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পজিটিভ দৃষ্টিৰে চায় আৰু হৰমোহন ডাঙৰীয়াই যেনেকুৱা ধৰণৰ কাৰ্যকলাপ হাতত লৈছে, সেই কাৰ্যকলাপে আমাৰ বহুতো শিক্ষকসকলক নিযুক্তি লাভৰ পৰা বঞ্চিত কৰিব। লগতে হৰমোহন ডাঙৰীয়াৰ এনে কাৰ্যকলাপৰ ফলত নতুনকৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে নিযুক্তি লাভ কৰিছে বেঞ্চাৰ বিদ্যালয়সমূহত, তেনে সকলো শিক্ষকেই নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ পৰিব। বা এনেকুৱা বহুতো শিক্ষক আছে যিসকলে নিযুক্তি লাভ কৰিছে আগত, কিন্তু ডাইচ কোডত তেখেতলোকে নাম অন্তৰ্ভুক্ত কৰিব পৰা নাছিল। তেনেধৰণৰ বহুতো শিক্ষকসকলেও হৰমোহন ডাঙৰীয়াৰ পদক্ষেপসমূহৰ জৰিয়তে তেখেতলোক এপইণ্টমেণ্টৰ পৰা বা নিযুক্তিৰ পৰা বঞ্চিত হৈ পৰিব। গতিকে হৰমোহন ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যাতে হৰমোহন ডাঙৰীয়াই এনেকুৱা ধৰণৰ কাৰ্যকলাপৰ পৰা আঁতৰি থাকে আৰু যাতে সকলোৰ মংগল হয় তেনেধৰণৰ কাৰ্যকলাপ তেখেতে হাতত লয়। হৰমোহন ডাঙৰীয়াৰ ভিডিঅ'ত আৰু এটা কথা আপোনালোকে শুনিবলৈ পাব। যদি আপোনালোকে গৈ হৰমোহন ডাঙৰীয়া চেনেলটোত গৈ আপোনালোকে ভিডিঅ'টো চায়, তেতিয়াহ'লে সেই ভিডিঅ'টোত হৰমোহন ডাঙৰীয়াই আৰু এটা কথা কৈছে যে তেখেতলোকে যেতিয়া গৈছিল 20 জুলাই বা 2 জুলাই তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ লগত লগ ধৰিবলৈ, তেতিয়া তেখেতলোকে 14ৰ আগৰ পৰা ডাইচ কোডত নাম থাকিব লাগিব আৰু 14ৰ আগৰ পৰা 18-19লৈকে নাম থাকিব লাগিব, তেনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিছে। ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ বেঞ্চাৰ বিদ্যালয়সমূহত যিহেতু দৰমহা নাথাকে, গতিকে সেই বেঞ্চাৰ বিদ্যালয়সমূহত বহুতো শিক্ষকে কেইবছৰমান কাম কৰি তেখেতলোকে যিহেতু দৰমহা নাপায় বা উপযুক্ত মাননি তেওঁলোকে নাপায়, গতিকে বিদ্যালয় এৰি বেলেগ অনুষ্ঠানত বা বেলেগ ক'ৰবাত ভাল যেতিয়া কোনো সুবিধা পায় তেখেতলোকে বিদ্যালয়ৰ পৰা আঁতৰি যায়। গতিকে এই ক্ষেত্ৰত নতুন শিক্ষক নিযুক্তি দিব লগা হয় বিদ্যালয় কমিটিসমূহে। কিন্তু হৰমোহন ডাঙৰীয়া যি পদক্ষেপ লৈছে, তেখেতে বক্তব্য প্ৰদান কৰিছে যে 14ৰ আগৰ পৰা বা 14ৰ পৰা 18-19 বছৰ বা 18-19 চনলৈকে ডাইচ কোডত নাম থাকিব লাগিব। গতিকে এনেকুৱা ধৰণৰ পদক্ষেপে বহুতো শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হ'ব। গতিকে আপোনালোকে সকলো শিক্ষক একমত হৈ আপোনালোকে সকলোৱে হৰমোহন ডাঙৰীয়াৰ আশা বাদ দি পেলাই আপোনালোকে নিজে এখন মেমৰেণ্ডাম প্ৰস্তুত কৰি পেলাই আপোনালোকে সেই মেমৰেণ্ডামখন আমাৰ CM ছাৰৰ ওচৰলৈ প্ৰদান কৰক। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক দিনত আপোনালোকে বেঞ্চাৰ বিদ্যালয়ৰ বিভিন্ন সমস্যাসমূহৰ সম্পৰ্কে আপোনালোকে তথ্য লাভ কৰিব পাৰে। ধন্যবাদ।